friends, namaskar, good morning and welcome to my YouTube channel NJ'sKITCHENANDVLOGS. আজি ৰাতিপুৱাৰ পৰা ইমানে ৰ'দ ইমানে গৰম আজি বুলি নহয় কেইদিনমানৰ পৰা এনেকুৱা গৰম ৰ'দ অসম্ভৱ হৈ গৈছে মানে আৰু এতিয়া মই চাহ বনাই আছো চাহ খাম এতিয়া চাহখিনি খাই লওঁ আৰু তাৰপিছত আকৌ লগ পাইছোঁ ল'ৰা যিহেতু স্কুল আছে গতিকে ৰাতিপুৱাৰ টাইমখিনি স্কুল থাকিলে অলপ বহুত বেছি ব্যস্ত থাকিব লগা হয় কাৰণ খোৱা চবখিনি কৰি দিব লগা হয় ৰান্ধিব লগা হয় টিফিন বনাই দিব লগা হয় এনেকুৱা কিছুমান কাম থাকে গতিকে বহুত বেছি ব্যস্ত থাকিব লগা হয় তাতে আৰু বহুত বেছি গৰম গতিকে এইখিনি কৰি লওঁ টিফিন বনাই দিওঁ ল'ৰাক স্কুলৰ কাৰণে ৰেডি কৰি দিওঁ তাৰপিছত আকৌ লগ পাইছোঁ মই এতিয়া বনাম এইটোৰে কিবা এটা চিম্পলটো বনাম খাবলৈ কয় বন কয় পাউৰুটি নে কি কয় আৰু এইটো মোৰ ওপৰত এইটোৰ মই কিবা এটা বনাম আৰু খাবলৈ চিম্পলটো কি কয় বন পাউৰুটি কি কয় আপোনালোকে জনাব দেই তেতিয়ালৈকে মই কেনেদৰে বনাওঁ চাওঁ এইখিনিত মই অলপ বেচন লৈছোঁ আৰু পিঁয়াজ অলপ কাটি লৈছোঁ আৰু এইখিনি তেতিয়া অলপ নিমখ দি দিছোঁ এইখিনি মই অলপ পকৰি টাইপৰ বনাম যিহেতুকে আৰু অলপ হালধিয়ে দি দিছোঁ আৰু এতিয়া অলপ পানী দি দিছোঁ অলপ লিকুইড টাইপৰ বনাই ল'ম এইখিনি মই আৰু এনেকৈ কেতিয়াবা অলপ আনকমন টাইপৰ বস্তু খালে চিম্পুলকৈ খালে কিবা এটা ভাল লাগে টাইমো যিহেতুকে নাথাকে বহুত বেছি কেতিয়াবা সদায়তো আৰু সিমান টাইম তেনেকৈ নিমিলে আৰু এতিয়া সেইখিনি হোৱালৈকে মই ভাবিলোঁ এই কাপোৰখিনি মেচিনতে দি দিওঁ এইখিনিও হৈ থাকিব সেইখিনিও হৈ থাকিব দুইফালে কাম চলি থাকিব আৰু এইখিনি প্ৰায় হৈ গৈছে আমাৰ পকৰিটো যিটো মই বনাম বুলি ভাবিলোঁ আৰু এতিয়া এইটো মই এনেকৈ কাটি লৈছোঁ আৰু কাটি লৈ এতিয়া মই তাত চচ দিছোঁ টেঙা অলপ তেনেকুৱা দিলে ভাল লাগে আৰু একেবাৰে চিম্পুলকৈ বনাইছোঁ যিহেতুকে টাইমো বেছি নাথাকে আৰু ৰাতিপুৱাৰ ভাগত তেনেকৈ খাবও মন নাযায় সেইবাবে মই এনেকৈ বনালোঁ চিম্পুলকৈ আৰু পকৰিটো তাত দি দিছোঁ এনেকৈ খাই ল'ম আৰু এতিয়া মন কৰিছেনে ওপৰখিনি অলপ জ্বলিয়ে গৈছে কেতিয়াবা ভালদৰে বনাম বুলি ভাবিলেও এনেকুৱা হৈয়ে যায় যিহেতুকে সময় বেছি নাথাকে আৰু এইটো মই বনোৱা দিৱাই বৰ বেছি ভালদৰে নাজানো বনাবলৈ তথাপি ট্ৰাই কৰিছোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ নতুন এটা ভিডিঅ'তে আকৌ লগ পাই আছোঁ বাই বাই